तो पीबी ब्लॉग को लाइक करने का, सब्सक्राइब करने का, कमेंट करने का और इसके चैनल को बहुत आगे ले जाओ। इतना आगे कि इतना आगे मेरी फिल्म भी नहीं गई होगी यार। एवरीवन वेलकाम बैक टू माय यूट्यूब चैनल और आज आसो এটা লোকেশনত য'ত এটা নেপালী গানৰ শ্বুটিং হৈ আছে। তো নৰ্মেলি আমি আহি পালোঁ ইয়াত আৰু আহি শ্বুটিং চাব আহিছোঁ ক'ব লাগিব। আৰু সৰু সুৰা মানে কি এখন গাড়ীখনৰ ড্ৰাইভাৰৰ ৰোল এটা আছে। তো মোক কোনো ধৰণৰ দেখুৱাটো নহ'ব আৰু কিন্তু চলাই দিব লাগে। তো জাষ্ট ছাইডৰ যিখিনি এক্টৰ আছে সিহঁতক দেখাব। তো মই আহিলোঁ মোক দৰকাৰ হ'ব বুলি কোৱাৰ কাৰণে। তো তেনেকৈ মই শ্বুটিঙো চাই পোৱা নাছিলোঁ। তো আহিলোঁ, আহি এতিয়া বৰ্তমান গাঁৱৰ মাজত আছোঁ। অলপ আগত শ্বুটিং হৈ গ'ল দুটামান শ্বৰ্ট। তো সেই শ্বৰ্টকেইটা ক্লিপ আপোনালোকক দেখুৱাম বাৰু। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই ইউটিউব জগতখনত নতুনকৈ আহিছোঁ। আপোনালোকৰ সহায় অবিহনে মই আগুৱাই যাব নোৱাৰিম। তো আপোনালোকৰ সহায় পাম বুলি আশা কৰিলোঁ। আৰু আমি যিখন গাড়ীত শ্বুটিং হৈছে গাড়ীখন হৈ গ'ল এইখন, আৰু এইখন গাড়ীৰে ড্ৰাইভাৰ হৈছোঁ মই বৰ্তমানৰ কাৰণে। তো সৰু ৰোল এটা দিছিলে, কিন্তু ৰোলটোত মোৰ কোনো চেহেৰা নাহিব পাৰে। চৰি, ৰোল নকয় সেইটোক, একচুৱেলি মই অকণমান সহায় কৰি দিছোঁ বুলি ক'ব লাগিব। তো মই এটা লৈ আহিছোঁ আজি ফটো দুটামান শ্বুট কৰিম বুলি, আৰু নৰ্মেল ড্ৰেছত আহিছোঁ কাৰণ গৰমটো বহুত বেছি। তো সেইটো কাৰণে গৰমৰ কাৰণে নৰ্মেল ড্ৰেছত আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ঠকি যাব। 6, 7, action! आराम से सब लीजिए था, हल्का गौरी सा है, आराम से। इसको छो मत। Action! এতিয়া অলপ খানা খাই লওঁ। আছে ইৰফান দা, এফালে দাদা আছে, এফালে আমাৰ ছিংগাৰ কি নাম আছিলে বোলে, সুষমা। তো এইফালে শ্বুটিং হৈ আছে, আমি ভাত খাই আছোঁ। মজা ইয়াত, মজা, মেইন মজাটো আমি লৈ আছোঁ না। Rolling. Roll. 5, 6, 7, action. মই যিটো গানৰ শ্বুটিং চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ আহিছোঁ, সেইটো ভিডিঅ'ৰ মেইন এক্টৰ হৈ গ'ল আমাৰ মোহন ৰাজ দা,
তো আপোনালোকে দেখিছে চাগে হেল্ল' অন্য হেল্ল' ইউটিউবত অন্য চেনেলত আপোনাৰ মিমিক্ৰি আৰ্টিষ্ট তো চশমাটো লগাই ন নহ'লে মানুহে মানে প্ৰায় মই বিশ্বাস নকৰে চাগে। আপোনাকতো মই জনাত 25 এক্টৰ মানে 25জন এক্টৰৰ আপুনি মিমিক্ৰি কৰিব পাৰে বেছি নালাগে আজি মোক 3টামান এক্টৰৰ মিমিক্ৰি কৰি দিয়ক যাতে অ'কে তুমি কোৱা কাৰ কৰিব লাগে মই তোমাক প্ৰথম আপোনাৰ শ্বাহৰুখ খানতো ভাল লাগে তো আজি हाय शाहरुख खान इसमें किंग खान बोले तो शाहरुख खान या या मैं कुछ पूछना चाहता हूँ आपके चैनल का नाम क्या है मेरा चैनल का नाम है ये P.B Blog 01 इतना लंबा नाम PB ब्लॉग बोलने से भी ब्लॉग को लाइक करने का सब्सक्राइब करने का कमेंट करने का और इसके चैनल को बहुत आगे ले जाओ इतना आगे कि इतना आगे मेरी फिल्म भी नहीं गई होगी यार আৰু শ্বাহৰুখ খানৰে আপুনি যিটো আপোনাৰ আমাৰ ভূষণ দাৰ লগত যিটো ডায়লগ কৈছিলে আপোনাৰ কি বা আছিলে আপোনাৰ ধৰক ডন কা ইয়ে ইন্তজাৰ তো 11 কলেজ डॉन का इंतजार तो हर कॉलेज की लड़कियां कर रही हैं या डॉन का इंतजार तो हर कॉलेज की लड़कियां कर रही हैं लेकिन डॉन का कॉलेज जाना मुश्किल ही नहीं बल्कि नामुमकिन भी है क्योंकि डॉन मैट्रिक फेल है या তো ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ কাৰণ দাদাৰ শ্বুটিং আছে তো ইয়াতকৈ দীঘলীয়া কৰিলে মই টাইমটো খাই দিয়া হ'ব তো কাৰণে আজি ইয়াতকৈ দীঘল নকৰোঁ আৰু তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো তেতিয়া মই দাদাৰ পৰা আৰু বেলেগ এক্টৰ মিমিক্ৰি কৰিবলৈ অনুৰোধ কৰিম তো আজিলৈ মানে যদি ভাল লাগিলে দাদাৰ কাৰণে এটা লাইক আৰু এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব Over cut. Action. बस रोकने दादा घुरो टोटल बाबा चलो मूव करो बस नाक फ्राइड जा बोले अपन बाइक और बढ़ी हाँ दादर भागनो जानो दादा भागनो बस कट तो बाहर को एक्टिंग चल रहा चलो रोल ओके एक्शन घुरक কমাওক দাখন উলিয়াওক অলপ ওপৰলৈকে চাওক তাকে ভৰাই দিয়ক যা বুলি ক'ব হা কাট অ'কে দাদা টাইট মাৰক তো প্ৰায় শ্বুটবোৰ কৰি খতম হ'ল সম্পূৰ্ণ হ'বলৈ হ'ল তো ইয়াতকৈ আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ বাই ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ